দাৰ্জিলিং পৰিৱেশটো অকমান আপোনালোকক দেখুৱাও বুলি লৈছো। এয়া ইমান ধুনীয়া গছ-গছনিৰে ভৰা, দেখিবলৈ ইমান ধুনীয়া লাগিছে। আৰু এয়া তালৈ যোৱা ট্ৰেইনখন হয়। তাৰ জেগাবিলাক দেখিবলৈ ইমান ধুনীয়া। ভাবিলো আপোনালোককো অকমান দেখাই দিওঁ। এইখন প্ৰথমখন ট্ৰেইন হয়। আৰু পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া লাগিছে। ফুলনি বাৰীখনো ধুনীয়া লাগিছে নহয়নে? আৰু এয়া কাঞ্চনজংঘা। এইফালে ৰাতিপুৱা বেলিটো যেতিয়া ওলাই আহে তেতিয়াহে এইফালে চাওকচোন, এইফালে কাঞ্চনজংঘাটো দেখা পোৱা যায়। এয়া কাঞ্চনজংঘা পাহাৰটো হয়। সকলোৱে ৰাতিপুৱাই মানে মানুহ বহুত ভিৰ হৈ থাকে চাবলৈ। ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।